এয়া পুৰী মন্দিৰৰ জগন্নাথ মন্দিৰৰ দৃশ্য ৰাইজ দেখিছেনে কিমান আৰু এয়া আমাৰ লগত চব ইমান ৰাইজ সকলোৱে পতাকা উত্তোলন চাবলৈ আহিছে প্ৰতি আবেলি পতাকা উত্তোলন কৰে গতিকে সকলোৱে এনেকৈ চাবলৈ দেখিছেনে অজস্ৰ মানুহ কিমান মানুহ হৈছে আচলতে সৌভাগ্য ইয়ালৈ আহিব পাৰিছোঁ যে খুব সৌভাগ্য বুলি ভাবিছোঁ নিজৰে আৰু আমাৰ লগত বহুত মানুহ আহিছে গতিকে খুব ভাল লাগিছে আকৌ আহিম কালি ভুৱনেশ্বৰ যাম এইবোৰ হৈছে পাৰ্ক ইয়াত বহাৰ ধুনীয়া সুবিধা আছে কোনোবা আহিলে জিৰণি ল'বলৈ মন গ'লে এই পাৰ্কত বহিব পাৰিব খুব ধুনীয়া সুবিধা আছে ইয়াত কোনো প্ৰব্লেম নাই আহিব পাৰিব সঁচাকৈ পাৰ্কখন দেখি যে একেবাৰে মনটো যে কেনেকুৱা লাগিছে যিমান নিশা হ'লেও ইয়াত মানুহ বহি থাকে ইয়াৰ তাৰমানে পাৰ্কৰ সৌন্দৰ্যখিনিয়ে এনেকুৱা মন্দিৰৰতো আছেই মন্দিৰত ঈশ্বৰৰ প্ৰতিটো আকৰ্ষণ সকলোৰে আছে কিন্তু তাৰ ওচৰত যে বহিব পৰা সুবিধাখিনি আছে মানুহে তাৰ পৰা লৰচৰ কৰিবই নোখোজে আৰু ভিডিঅ'টো আজি ইমানেই আছিলে